নাক এছেছমেণ্ট হৈছিল আমি বি গ্ৰেড পাবলৈ সক্ষম হ'লোঁ আমি 2.33 পালোঁ 0.17 কাৰণে বি প্লাছ নাপালোঁ তাতে অলপ দুখ লাগিছে যিয়ে নহওক আমি সন্তুষ্ট হৈছোঁ আমি আগলৈ এ প্লাছ পাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমি আগলৈ এ প্লাছ পাম মই পোনপ্ৰথমে আমাৰ IQAC কোঅৰ্ডিনেটৰ ইকবাল বাহাৰ চৌধুৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বহুত কষ্ট কৰিছে কষ্ট কৰি আজি আমি বি গ্ৰেড পাবলৈ সক্ষম কৰিছে আমাৰ মহাবিদ্যালয়খনত লগতে আমাৰ সহ কোঅৰ্ডিনেটৰ ফাইজুদ্দিন আহমেদ ডাঙৰীয়া তেখেতেও বহুত কষ্ট কৰিছে আৰু লগতে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দ অধ্যাপিকাবৃন্দ সমূহ কৰ্মচাৰীবৃন্দ বহুত কষ্ট কৰিছে আৰু কষ্ট কৰাৰ কাৰণে আজি আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত সহযোগ কৰিছে এলুমনি এছ'চিয়েশ্যনে সহযোগ কৰিছে গাৰ্জেনবিলাকে সহযোগ কৰিছে অঞ্চলৰ ৰাইজে সহযোগ কৰিছে গতিকে সকলোকে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ ফালৰ পৰা তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ যাতে তেখেতসকলৰ সহযোগ এনেকৈ থাকে তাৰে কামনা কৰি আৰু আগলৈ যাতে আমি ভাল গ্ৰেডুৱেশ্যন পাব পাৰোঁ তাকে কামনা কৰিছোঁ ধন্যবাদ